হেল্ল' বাইদেউ তাৰমানে কি মোৰ মোটামুটি ধৰক বাইদেউ আপোনাৰ পৰা যেতিয়া মই ডিগ্ৰীৰ ওপৰত জ্ঞান লাভ কৰিলোঁ গোটেইখিনি আৰু হিলিং কেনেকৈ দিব পাৰি আপুনি আটাইখিনি মোক আচলতে অভিজ্ঞতা মোক এজন অভিজ্ঞ ব্যক্তি হিচাপত আপুনি মোক পঢ়াই তুলিলে। আচলতে কি হয় বাইদেউ মই 2010 মই একচুৱেলি মই ডিপ্ৰেশ্যনত গৈছিলোঁ পুৰা। মই এনেকুৱাকে ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ আৰু যোৱাৰ পিছত মই ৰেলৱে এজন ৱৰ্কাৰ হয় তাইলত বৰ্তমানে মই কাম কৰি আছোঁ আৰু 2010 বিশেষ কিবা এটা কাৰণত মই ডিপ্ৰেশ্যনত যোৱাৰ পিছত মই ডক্টৰৰ ওচৰলৈকে গৈছিলোঁ। ডক্টৰৰ ওচৰত গৈ পেলাই মই মেডিচিন খাব লগা হ'ল। প্ৰায় মই গৰমত মেডিচিন ল'লোঁ, মেডিচিন খালে আকৌ বেছি হৈ যায়। গৈ পেলাই কেনেকৈ গৈ একচুৱেলি মই তেতিয়া কি কৰোঁ আপোনাৰ লাইফটো কোনফালে গতি কৰিলে আচলতে নিজে গম নাপাওঁ। অফিচত যাওঁ মোৰ ডিপ্ৰেশ্যন ইমান বাঢ়ি গ'ল, মোৰ ভয় হয়। ভয়ত গৈ তেনেকৈ মই মানে ক্ৰমান্বয়ে মোৰ বেছি হৈ গৈ থাকিল। গৈ থাকোঁতে যেতিয়া মই ইয়াৰ কাৰণে মুক্তিৰ উপায় কি আচলতে ভগৱানে যি কৰে চাগে বাইদেউ ভালৰ কাৰণেই কৰে আৰু সেই মহান শক্তি সদায় যি কৰে মই চেলিউট দিছোঁ ভগৱানক। আৰু এইখিনি সময়তে মই আপোনাকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ এইকাৰণে যে আচলতে এইবিলাক চব ভগৱানৰে চাগে মানে সৃষ্টি হৈছে কি যে য'ত যেতিয়া যিটো পাব লাগে সেইটো চাগে ভগৱানে কষ্টৰ মাজেৰে এটা সময়ত গৈ পেলাই দিয়ে বাইদেউ। আৰু এনেকে গৈ বাইদেউ মই 2010, 11, 12 চনলৈকে মই বহুত কষ্ট পালোঁ। পাই মেলি তেতিয়া মোৰ এজন বাইদেউ আহিল, আমাৰ অফিচতে চাকৰি কৰে। বাইদেৱে তেতিয়া মোক কৰিলে কি যে ক'লে যে নিপেন বাইদেউ গোটেইখিনি কথা মই ক'লোঁ যে বাইদেউ মই এনেকৈ আচলতে মই খুব অসুবিধা পাই আছোঁ, মই ক'ব নোৱাৰোঁ, বাৰে বাৰে মোৰ এটা চিন্তাই ব্ৰেইনত আহি থাকি পেলাই মোক জোৰা কৰি মাৰি আছে। তাৰপিছত বাইদেৱে ক'লে যে এটা কাম কৰা তেতিয়া মোক আৰ্ট অফ লিভিং বুলি পেলাই এটা সংস্থা আছে, গুৰু হৈছে আৰ্ট অফ লিভিঙৰ শ্ৰী শ্ৰী ৰবিশংকৰ। হয়, তাৰপিছত গৈ পেলাই তেনেকে মোক বাইদেৱে ক'লে যে জীৱনটো কেনেকে সুখী হ'ব পাৰি। তেনেকে গৈ মেলি বাইদেউ মই যথেষ্ট কোৰ্চ কৰিলোঁ। কোৰ্চ কৰি মানে মই বেংগলোৰ আশ্ৰমত গ'লোঁ আৰু গৈ জীৱনটোত মানে এটা নতুন পথৰ সন্ধান পালোঁ মই। আৰু 2017 মই তাৰ পৰা গুৰুৰ কিবাত মই টিচাৰ হৈ পেলাই ওলাই আহি সদায় যোগা মেডিটেশ্যন মই কৰি থাকোঁ। কিন্তু কথাটো হ'ল কি যে ৰেকিৰ মই প্ৰভাৱ কেনেকৈ মোৰ ওপৰত পৰিল। এতিয়া কি হৈছে বাইদেউ এই যিটো চিন্তা মোৰ ব্ৰেইনৰ ক'ৰবাৰ নিভৃত কোণত য'ত সোমাই আছে এই বস্তুটো মই সম্পূৰ্ণ ৰূপত কিউৰ হ'ব পৰা নাছিলোঁ। মোৰ কি হয় মোটামুটি 75% মান মোৰ ব্ৰেইনৰ পৰা আঁতৰি যায়। ইমান যোগা মেডিটেশ্যন কৰোঁ নাই ওলাই নাযায় বাইদেউ। এই যে 25% যিখিনি মোৰ তাত ৰিমেইনিং এৰিয়া আছে সেই বস্তুখিনি মোক বাৰে বাৰে ব্ৰেইনত খুব কষ্ট দিয়ে। কষ্ট দিলে কেতিয়াবা কি হয় মোৰ বাৰে বাৰে দিনটোত আপোনাৰ কেনেকুৱা হয় 12 ঘণ্টাৰ ভিতৰত 8 ঘণ্টাই মোক এই চিন্তা ক'ৰবাত আহি পেলাই টুকুৰিয়ে থাকে আৰু মই খুব অসুবিধা অনুভৱ কৰোঁ। তেনেকৈ থাকোঁতে এদিন মই ছাৰ এজনক পালোঁ। ছাৰ এজনক পাওঁতে মই বোলো ছাৰ মই বৰ কষ্ট পাই আছোঁ এনেকুৱা ধৰণে কেনেকৈ কি কৰোঁ মই ইয়াৰ পৰা মই গোটেই বস্তু কিয় হ'ব পৰা নাই। ছাৰে ক'লে তুমি এটা কাম কৰা, তুমি ৰেকিৰ কথা শুনিছানে? মই বোলো ছাৰ মই অৱশ্যে তেনেকৈ মই শুনা নাই, কিন্তু ছাৰ এনেই মই জানো ৰেকিৰ ওপৰত এনেকুৱা ধৰণৰ। কৈছে নহয় মোৰ মিছেছো ৰেকিৰ এনেকুৱা গ্ৰেণ্ড মাষ্টাৰ হয়, তুমি ৰেকি কৰি চোৱাচোন বাৰু। তাৰপিছতে গৈ কওঁতে তাৰপিছত মই অকণমান গোটেই খুব ডিপলি মই নল'লোঁ আৰু মই অনুভৱ কৰিলোঁ আচ্ছা বাৰু হ'ব বাৰু চাওঁ। তেনেকৈ গৈ বাইদেউ ব্যক্তিৰ সান্নিধ্যত মই কেৱল ৰেকি শব্দটো মোৰ ব্ৰেইনত আহিল। অহাৰ পিছত মই এইবাৰ কি কৰিলোঁ যে কিনো ৰেকি তাৰ সন্ধানত ওলালোঁ। ওলোৱাৰ পিছত বাইদেউ বহুত মই কেইবাজনো পালোঁ। মই নাম কেইটা বাৰু নকওঁ, খুব ওপৰৰ তেখেতসকল। তাৰপিছত গৈ পেলাই মোক ক'লে যে ঠিক আছে হ'ব কোনো কথা নাই, এটা কাম কৰ সেইটোৰ কাৰণেতো আমাৰ এটা সংস্থা আছে এনেকুৱা ধৰণৰ। আৰু কোনোবাই মোক 18,000ৰ পৰা 20,000 ক'লে। কওঁতে তেতিয়া মোৰ ক'ৰবাত অকণমান বেয়াও লাগিল। মই ফেচবুক চালোঁ চাই মেলি ভগৱানেও তেনেকৈ ৰেকি শক্তিয়ে মোক আপোনাৰ সান্নিধ্য অনুভৱ কৰালে। আপোনাৰ ওচৰত মই আহিলোঁ বাইদেউ আৰু বহুত চেলিউট বহুত নমস্কাৰ। আজি বিশ্বাস কৰি বাইদেউ মই আপোনাক ফোন কৰিছোঁ এনেকুৱা এটা আনন্দ মোৰ কাৰণে মুহূৰ্ত মোৰ টোটেলি 100% মই কিউৰ।